আধুনিক যন্ত্ৰপাতিয়ে দূৰ কৰিছে মানুহৰ সমস্যা। সৰুবৰ সকলো কামতে ব্যৱহাৰ কৰিব পাৰি যন্ত্ৰ। পূৰ্বৰ তুলনাত বৰ্তমান কৃষি কাৰ্যতো ব্যৱহাৰ হৈছে ন যন্ত্ৰপাতি। প্ৰথমে মন কৰক এই যন্ত্ৰটো। চাওক কেনেকৈ 20 মিনিটত 1 বিঘা মাটি ৰুই শেষ কৰিব পাৰে। হয়, চাইনাৰ এই আৱিষ্কাৰটো চাওক। ধান লগোৱা আৰু কাটিবৰ বাবে আৰু মানুহৰ প্ৰয়োজন নাই। কাৰণ 50,000 কঠীয়া একেলগে 6জন মানুহৰ দৰে কাম কৰিব আৰু ক্ৰমে 10 গুণ দ্ৰুতগতিত। ধানৰ কঠীয়াসমূহ অতি সুন্দৰভাৱে লগাই দিয়ে এই মেচিনটোৱে। এবিঘা মাটিত কঠীয়া ৰুওঁতে 40-45 মিনিট সময় লাগে এই মেচিনটোৰ, কিন্তু মানুহে কৰিলে ক্ৰমে 2 দিন সময় লাগিব। এই মেচিনটোৱে যেনেদৰে কাম কৰে সেয়া মানুহে কৰা সম্ভৱ নহয়। এইবাৰ চাওক ধান কটা মেচিন। ধান লগালে নহ'ব, কাটিব লাগিব। সেয়ে জাপানে ধান কটাৰ বাবে এই মেচিনটো আৱিষ্কাৰ কৰিছে। আপুনি একো কৰিব নালাগে, মাত্ৰ মেচিনটোক নিৰ্দেশ দিব আৰু মেচিনটোৱে সুন্দৰভাৱে নিজে নিজে ধান কাটিব। আৰু আপুনি আহি চাব গোটেই ধান কাটি শেষ কৰিছে। কিন্তু আপোনাৰ মনত প্ৰশ্ন উঠিব পাৰে যে মোৰ মাটিৰ ধান কাটি বেলেগৰ মাটিত ধান কাটিব পাৰে নেকি? কিন্তু নহয়, আপুনি মেচিনটোক যিমান মাটিৰ ধান কটাৰ নিৰ্দেশ দিব সিমানখিনিহে কাটিব। কাৰণ এই মেচিনটোৰ GPS-ৰ চিষ্টেম আছে। এই মেচিনটোৰ মূল্য প্ৰায় 1,40,000 টকা। খেতিত যে ঘাঁহৰ সৃষ্টি হয় ইয়াৰ বাবেও তৈয়াৰ কৰিছে অত্যাধুনিক মেচিন। এই মেচিনটোৰ সহায়ত সুন্দৰভাৱে ঘাঁহবিলাক পৰিষ্কাৰ কৰিব পাৰি। এই মেচিনটো চলোৱা একেবাৰে সহজ। 1 লিটাৰ ডিজেলেৰে কমেও 4 ঘণ্টা চলাব পাৰে। মেচিনটোৰ দামো একেবাৰে কম। নিউজ ডেস্ক ৰিপৰ্ট, ৰেড জোন।